Hello everyone, মই প্ৰেমী গগৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱসৰ দিনা সকলো ছাত্ৰ-ছাত্ৰী দিব পৰাকৈ অতি সহজ আৰু সৰল ভাষাত এটা অতি আকৰ্ষণীয় ভাষণ আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিব। তেন্তে হাউচন ভিডিঅটো আৰম্ভ কৰোঁ। নমস্কাৰ। আজিৰ সভাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, সভাত উপস্থিত সভাপতি মহোদয়, সন্মানীয় অতিথিবৃন্দ, মৰমৰ বন্ধু বান্ধৱী, দাদা বাইদেউ লগতে ভাইটি ভণ্টিসকল, শিক্ষক দিৱসৰ উপলক্ষে আজি মই চমুকৈ দুআষাৰ ক'বলৈ ওলাইছোঁ। কওঁতে যদি কৰবাত ভুল হয় তেন্তে নিজৰ সৰু ভণ্টি বুলি ক্ষমা কৰি দিব। মই সকলো শিক্ষকক ধন্যবাদ জনাইছোঁ যে তেওঁলোক সদায় আমাৰ সৈতে সহায়ক স্তম্ভ হিচাপে থিয় হৈ আমাৰ অসংখ্য ভুল সংশোধন কৰিছে। শিক্ষাদানৰ দিশত তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু তেওঁলোকক প্ৰশংসাৰে সন্মানিত কৰিবলৈ 5 ছেপ্টেম্বৰত সমগ্ৰ ভাৰততে শিক্ষক দিৱস উদযাপন কৰা হয়। 1888 চনৰ 5 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে শিক্ষক দিৱস উদযাপন আৰম্ভ কৰিছিল। তেওঁ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আৰু এজন মহান পণ্ডিতো আছিল। তেওঁৰ শিক্ষকতাৰ প্ৰতি আগ্ৰহ আছিল আৰু তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। এবাৰ যেতিয়া তেওঁৰ কিছুমান শিক্ষাৰ্থীয়ে তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ কৈছিল, ডক্টৰ ৰাধাকৃষ্ণনে তেওঁলোকক কৈছিল যে যদি 5 ছেপ্টেম্বৰ তেওঁৰ জন্মদিন হিচাপে উদযাপন কৰাৰ পৰিৱৰ্তে তেওঁলোকে ইয়াক শিক্ষক দিৱস হিচাপে উদযাপন কৰে তেন্তে তেওঁ অতি সন্মানিত হ'ব। এইটোৱে সঁচাকৈয়ে দেখুৱায় যে তেওঁ শিক্ষাদানৰ বাবে কিমান সমৰ্পিত আছিল আৰু সকলো শিক্ষকক সন্মান জনোৱাৰ প্ৰতি উৎসাহী আছিল। সেয়েহে প্ৰতি বছৰে আমি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম জয়ন্তী উপলক্ষে শিক্ষক দিৱস উদযাপন কৰোঁ। বিদ্যালয়ত শিক্ষক দিৱস উদযাপনে আমাৰ হৃদয়ত এক বিশেষ স্থান দখল কৰে। এজন শিক্ষাৰ্থী হোৱাৰ বাবে আমি আমাৰ প্ৰিয় শিক্ষকসকলৰ সন্মানত বিশেষ প্ৰদৰ্শন আয়োজন কৰাৰ সুযোগ পাওঁ। এই দিনটো সকলো শিক্ষাৰ্থীৰ বাবে আনন্দ, উত্তেজনা আৰু বহুতো কাৰ্যকলাপেৰে ভৰি আছে। মই নিজকে এই প্ৰতিষ্ঠানটোৰ এগৰাকী ছাত্ৰী বুলি ক'বলৈ পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। শিক্ষকসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে আমি সদায় চিৰকৃতজ্ঞ হ'ম। সদৌ শেষত শিক্ষক দিৱসৰ উপলক্ষে ভাষণ দিয়াৰ এক সুযোগ প্ৰদান কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাই মোৰ চমু ভাষণ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।